ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম জেণ্ডাৰৰ সহায়ত মোবাইল আৰু লেপটপ বা কম্পিউটাৰৰ মাজত ফাইল ট্ৰান্সফাৰ কেনেকৈ কৰিব পাৰি। মই মোবাইলৰ জেণ্ডাৰত থকা কানেক্ট টু পিচি অপশ্যনটোৰ জৰিয়তে এনেকৈ দেখুৱাম। ইয়াৰ বাবে প্ৰথমতে মোবাইলৰ জেণ্ডাৰটো ওপেন কৰি কানেক্ট টু পিচি অপশ্যনটো ক্লিক কৰিব লাগিব। কানেক্ট টু পিচিত ক্লিক কৰাৰ পাছত ৱাইফাই হটস্পটত ক্লিক কৰিব লাগিব। ৱাইফাই হটস্পটত ক্লিক কৰাৰ লগে লগে মোবাইলৰ হটস্পটটো অন হৈ যাব আৰু সেই হটস্পটটোৰ লগত লেপটপৰ ৱাইফাইটো কানেক্ট কৰিব লাগিব। ৱাইফাই কানেক্ট কৰাৰ পিছত লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব আৰু সেই ব্ৰাউজাৰত এই URL-টো টাইপ কৰি এণ্টাৰ টিপিব লাগিব। এতিয়া একচেপ্ট কৰিব লাগিব। একচেপ্ট কৰাৰ পাছতেই মোবাইলৰ জেণ্ডাৰ পিচিৰ সৈতে কানেক্ট হৈ যাব। এতিয়া লেপটপৰ পৰা যিকোনো ফাইল মোবাইললৈ ট্ৰান্সফাৰ কৰিবলৈ হ'লে এই ফাইলটো ড্ৰেগ কৰি আনি ইয়াত ড্ৰপ কৰিব লাগিব। এইদৰে ভিডিঅ', অডিঅ', এপছ আদি সকলো ধৰণৰ ফাইল ড্ৰেগ কৰি আনি ইয়াত ড্ৰপ কৰি আপুনি লেপটপৰ পৰা মোবাইললৈ ট্ৰান্সফাৰ কৰিব পাৰিব। ড্ৰেগ এণ্ড ড্ৰপ কৰাৰ উপৰিও আপুনি আপলোড মিউজিকত ক্লিক কৰি লেপটপৰ পৰা মোবাইললৈ ফাইল আপলোড কৰিব পাৰিব। সেইদৰে আপুনি ভিডিঅ' ছেকশ্যনত আপলোড ভিডিঅ'ত ক্লিক কৰি লেপটপৰ পৰা মোবাইললৈ ভিডিঅ' ট্ৰান্সফাৰ কৰিব পাৰিব। ইমেজ ছেকশ্যনত আপুনি আপলোড ইমেজত ক্লিক কৰি লেপটপৰ পৰা মোবাইললৈ ইমেজ ট্ৰান্সফাৰ কৰিব পাৰিব। ঠিক সেইদৰে এপছ, ডকুমেণ্টছ আদিও ট্ৰান্সফাৰ কৰিব পাৰিব। মোবাইলৰ পৰা লেপটপলৈ যিকোনো ফাইল ট্ৰান্সফাৰ কৰিবলৈ হ'লে এই চিম্বলটোত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। নাইবা কেইবাটাও ফাইল চিলেক্ট কৰি ইয়াত ক্লিক কৰি আপুনি গোটেইকেইটা একেলগতে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰা মানে মোবাইলৰ পৰা লেপটপলৈ ট্ৰান্সফাৰ কৰিব পাৰিব। ইয়াত মূলতঃ দুটাই কথা, আপলোড কৰা মানে লেপটপৰ পৰা মোবাইললৈ ট্ৰান্সফাৰ কৰা আৰু ডাউনলোড কৰা মানে মোবাইলৰ পৰা লেপটপলৈ ট্ৰান্সফাৰ কৰা। এনেকৈ প্ৰায় সকলো ধৰণৰ ফাইল লেপটপৰ পৰা মোবাইললৈ আৰু মোবাইলৰ পৰা লেপটপলৈ জেণ্ডাৰৰ সহায়ত ট্ৰান্সফাৰ কৰিব পাৰিম। আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।